নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো লৈ আহিছোঁ অন্য এক বিজনেছ আইডিয়া। আচলতে বিজনেছ আইডিয়া মানে কি হয়, এই কামটো মই অলপ দিনৰ পৰা কৰি আছোঁ। কি হয় আপোনাৰ বহুতে জানে মই এই কামটোৰ বিষয়ে, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু এইবাৰ যিহেতু আপোনাৰ ধানৰ দাম একেবাৰে নাই, কিয়নো এই কণ্ট্ৰল চাউলৰ পৰা ফ্ৰী চাউলবোৰ দি আছে, সেইকাৰণে কি হৈছে এইবাৰ চাউলৰ দাম একেবাৰে নাই। আৰু নথকাৰ কাৰণে বহুতো কৃষকৰ আপোনাৰ মানে চিন্তা হৈ বিখৰ হৈ গৈছে। এইবাৰ কি হৈছে, ধানৰ দাম একেবাৰে কম, 1200, 1300, 1100 এনেকুৱা হৈ আছিলে। আৰু এতিয়া অলপ মানে 1300, 1400 হৈছে নেকি। এতিয়া আপোনাৰ দাম পাব ক'ৰবাত, তেনেকৈ চৰকাৰী ক'ৰবাত দিলেগৈ বোলে 1900 নে 1800 কিবা দাম এটা পায়। আৰু তাত আচলতে দিবগৈ পাৰি, কিন্তু পইচাটো লগালগ নহয়। আৰু যিকোনো ধান আপোনাৰ নলয় বোলে, কিবা ধেৰ জাৰি চালি কিবা কিবি কৰি দিবগৈ লাগে। আচলতে ইমানখিনি কৰিব পৰা এজন খেতিয়কৰ সামৰ্থ্য মোৰ মানে মতে ইমানটো সামৰ্থ্য নাথাকে। কাৰণ কেলৈ আপোনাৰ এজন খেতিয়কে ধান আপোনাৰ খেতি কৰে, আৰু তেওঁ প্ৰয়োজন সাপেক্ষে ধানটো বিকি সেই প্ৰয়োজনখিনি, সেই ধান বিকি যিটো পইচা পায়, সেই পইচাৰে তেওঁ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰে। আৰু যদি চৰকাৰী তাত দিয়াগৈ হয়, তাত কি হয় আপোনাৰ ধানটো দিয়েগৈ, আৰু আপোনাৰ পইচা কেতিয়া সোমাব ঠিক নাই। এইটো আপোনাৰ আমাৰ ওচৰৰে বৰ্তাজনে ধান দিছিলেগৈ, আজি প্ৰায় এমাহ 1.5 মাহেই হৈ গ'ল, কিন্তু আজিলৈকে পইচা সোমোৱা নাই। তেওঁলোকে এতিয়া কি হৈছে, তেওঁলোকৰ মুখতে তেওঁ শুনিবলৈ পাইছোঁ যে কেলেনো তাত দিছিলোঁ, মানে ইমান দিন পইচা দৰকাৰ হৈছে তেওঁলোকক, কিন্তু পইচাটো পোৱা নাই। আচলতে তেনেকৈ ধানটো দি জানো কিবা লাভ আছে? গতিকে মই সেইটো কথা চিন্তা কৰি আমাৰ মানে প্ৰতি বছৰে আপোনাৰ ধান বিকোঁ, প্ৰায় 40 কুইণ্টেল এনেকৈ, 30-40 কুইণ্টেলমানকৈ বিকোঁ। মানে আপোনাৰ ঘৰৰ মাটি ইমান নাই, আধি বন্ধক এনেকৈ লৈ পানি এনেকৈ খেতিটো কৰি পানি অলপ আপোনাৰ 2 টকা উপাৰ্জন কৰোঁ। আৰু এইবাৰ ঠিক ভাবিলোঁ কি হয়, যিহেতু খেতিত যথেষ্ট আপোনাৰ খৰচ হৈ পৰিছে, খৰচ হোৱাৰ কাৰণে আপোনাৰ ধানৰ দাম নাই। আৰু ধানৰ দামটো নাপালে, সঠিক দামটো যদি পোৱা নাযায়, তেনেহ'লে সেই কামটোত আপোনাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবে মই অলপ দিন চিন্তা কৰি ভাবিলোঁ যে আপোনাৰ চাউলটো উলিয়াই বিকিব পাৰোঁ নেকি নিজে। তেতিয়া আপোনাৰ প্ৰথমে সৰুকৈ আপোনাৰ ষ্টাৰ্ট কৰিছিলোঁ, ওচৰতে 2 একক বিকিলোঁ। প্ৰথমে উখোৱা চাউল নিজে বহাইছিলোঁ, উখোৱা চাউল বিকিলোঁ প্ৰথমে। তাৰপিছত এতিয়া কি হয়, আপোনালোকৰ এনেকৈ ধানটো 1100-1200 টকাত বিক্ৰী নকৰি আপোনালোকেও আপোনাৰ ঘৰতে শুকুৱাই, ঘৰতে যদি চাউল উলিয়াই আপুনি বিক্ৰী কৰে, তেনেহ'লে আপোনাৰ 1 কুইণ্টেল ধানত 1100 বা 1200 টকা বা 1300 টকা আপুনি ধানটো বিকিলে পাব। যদি চাউল উলিয়াই বিকে, 1 কুইণ্টেল ধানত আপোনাৰ নাই কমেও 50-ৰ পৰা 60 কেজি আপোনাৰ মিনিমাম চাউল ওলায়। আৰু 1 কুইণ্টেল চাউলত আপোনাৰ এতিয়াতো আঢ়ৈ চাউলততো আপোনাৰ দোকানত 33 টকা পাৰ কেজি। আপোনাৰ শুকান চাউলৰ এটা ডিমাণ্ডো থাকে। আপোনাৰ 33 টকাকৈ ধৰি লওক, আপোনাৰ প্ৰায় 1 কুইণ্টেল ধানত আপোনাৰ 1500 পৰা 1600 টকাৰ ভিতৰত আপোনাৰ চাউলটো আহিলে। আৰু লগত আপুনি তুঁহটো আপুনি এক্সট্ৰাকৈ বিকিব পাৰিব। তুঁহটোৰ পৰা আপুনি পাব প্ৰায় 300-400 টকা আপুনি তুঁহটোত ইনকাম কৰিব পাৰিব। আৰু গোটেইটো কেলকুলেশ্যন কৰিলে আপোনাৰ প্ৰায় 1800-1900 টকা আপুনি 1 কুইণ্টেল ধানত আপোনাৰ পাবগৈ। আৰু তেনেকৈ কৰিলে আপোনাৰতো একো লাভ নাথাকে। খন্তেক সময় আপুনিতো কিবা এটা যিকোনো এটা কামত সময় দিবই লাগিব। আৰু এইটো দিন ফল লাগি থকা কামো নহয়। আপুনি ৰ'দত দিলে কাৰোবাৰ ঘৰৰ কোনোবাই ধানটো লৰাই মেলি দিব পাৰিব, শুকুৱাব পাৰিব, আপুনি নিজৰ কামত লাগিব পাৰিব। এইটো এটা আপুনি ইনকমৰ চ'ৰ্চ হিচাপে আপুনি বাছি ল'ব পাৰিব, যদি আপোনাৰ ঘৰত ধান আছে তেনেকৈ। আৰু তেনেকৈ মই এতিয়া বিকি আছোঁ। আপোনাৰ মোৰ লালিম ৰাইচ নামে এটা মানে কি হয়, সৰুকৈ নাম একাউণ্ট এটা কৰি লৈছোঁ। আৰু তেনেকৈ আপোনাৰ দি আছোঁ চাউলটো ওচৰে পাঁজৰে, আৰু যথেষ্ট লোকে খাই ভাল পাইছে আৰু তেনেকৈ বিচাৰিছেও। আৰু মই ভাবোঁ মোৰ লগতে আপোনালোকেও এনেকৈ কৰিব পাৰিব। আৰু ইমান কম দামত ধানটো নিদি আপোনাৰ নিজে আপুনি সেই টকাটো উপাৰ্জন কৰিব পাৰিব। এতিয়া আপোনাৰ এয়া বৰা ধান দিছোঁ। বৰা ধানৰ অলপ বতাহ যথেষ্ট পোৱা গৈছে। বৰা ধান এনেকৈ ৰ'দত দি শুকুৱাই লৈছোঁ। আৰু এয়া আৰু স্থলৰ কাৰণে আপোনাৰ শুকুৱাই নিজে অলপ লাগিছোঁ আৰু এনেই থকা সময়তো, উপায় নাই নহ'লে। আৰু আপোনালোকেও এনেকৈ কৰিব পাৰিব। আচলতে কামক সদায় সৰু বৰ নাই, আৰু লাজ কৰিব নালাগে। কামেই, ভাল কাম সদায় সকলোৱে আদৰৰ। গতিকে 2 টকা কম পাব পাৰে, কিন্তু এনেকুৱা সঠিক পথত থাকি কাম কৰক আপুনিও, আৰু 2 টকা ইনকম কৰক।
তাৰপাছত শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ' বনোৱা একেবাৰে অভ্যাস নাই, গতিকে কিছুমান কথা আপোনাৰ মুখৰ পৰা নোলায়ে। মানে কি হয়, এনে কথা কোৱা অভ্যাস নাই যে, থোটা মোজা লাগে। গতিকে নিজে বুজিবলৈ চেষ্টা কৰি ল'ব। বাকী বাই বাই।